নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ছমহীয়া পৰীক্ষাৰ বাবে কেইটামান ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা যদি ভিডিঅ'টো ভাল পোৱা তোমালোকে লাইক এটা কৰি দিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা আজি মই MCQ কেইটাহে অকল সলভ কৰি দিম ইয়াৰ পিছত তোমালোকক MCQ কেনেকৈ সলভ কৰা হয় তাৰ ওপৰত ভিডিঅ' বনাম তোমালোকে সেই ভিডিঅ'সমূহ প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু লগতে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা এটা প্ৰথম প্ৰশ্নটোত কি কৈছে চোৱা তোমালোকে অদ্বিতীয়ভাৱে উপস্থাপন কৰা তলৰ সংহতিটোক কি বুলি কোৱা হয় এতিয়া অদ্বিতীয়ভাৱে উপস্থাপন কৰা সংহতিটোক কি বুলি কোৱা হয় গম পোৱা নে তোমালোকে সেই সংহতিটো হৈছে সমতুল্য পৰিমেয় ভগ্নাংশ এতিয়া অপচন কোনটো হ'বগে অপচন বি টো হ'ব এতিয়া তোমালোকে অপচন বি টো শুদ্ধ বুলি ক'ব পাৰা এতিয়া 2 নম্বৰ প্ৰশ্নটোত চোৱা তোমালোকে পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ যোগফল বা বিয়োগফল সদায় কি হয় গম পোৱা নে তোমালোকে এটা কি হয় বাৰু কোৱাচোন তোমালোকে এটা অপৰিমেয় সংখ্যা মানে এটা কথা তোমালোকে মন কৰিবা কিতাপত এটো দিয়াই আছে তোমালোকৰ পৰিমেয় আৰু অপৰিমেয় সংখ্যা যোগফল বা বিয়োগফল সদায় এটা অপৰিমেয় সংখ্যা হয় কেনেকৈ হয় মই নেক্সট ভিডিঅ'ত মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম গতিকে প্ৰথম আজি ভিডিঅ'টো তোমালোকে চাই লোৱা মানে MCQ খিনি তোমালোকে চাই লোৱা কেনেকুৱা ধৰণৰ MCQ অহাৰ সম্ভাৱনা আছে এটা 3 নম্বৰটোত চোৱা প্ৰতিটো পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা হয়নে আমি জানো যে কি প্ৰতিটো পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা হয় এতিয়া পূৰ্ণ সংখ্যা কাক কয় এটো কি হ'ব সত্য হ'ব এটা পূৰ্ণ সংখ্যা কাক কয় বা বাস্তৱ সংখ্যা কাক কয় স্বাভাৱিক সংখ্যা কাক কয় ইয়াৰ ওপৰত যদি তোমালোকক ভিডিঅ' লাগে তোমালোকে কমেন্ট কৰি জনাবা ইয়াৰ ওপৰত মই ভিডিঅ' প্ৰস্তুত কৰি তোমালোকলৈ শ্বেয়াৰ কৰিম এতিয়া ইয়াৰ পিছত চোৱা তোমালোকে পাই এটা পাই মানটো আমি জানো যে 7/22 পাই এটা কি হয় পাই এটা অখণ্ড সংখ্যা নে পূৰ্ণ সংখ্যা নে পৰস্পৰ মৌলিক সংখ্যা নে অপৰিমেয় সংখ্যা পাই এটা হল অপৰিমেয় সংখ্যা কিন্তু পাই মানটো হৈছে পৰিমেয় হয় 7/22 কিন্তু পাইটো অপৰিমেয় সংখ্যা এতিয়া 5 নম্বৰ কোৱেশ্চনটো চোৱা তোমালোকে ইয়াত কৈছে 7 + √7 7 - √7 এটো তোমালোকে এটা অভেদটো তোমালোকে ভাবিব পাৰা এটো অভেদত যদি ভাবা তোমালোকে কি কৰিব পাৰা 7 চোৱা a + b হল a - b হলত কৰিব পাৰা 7 হলে কিমান হ'বগে 7 যদি স্কয়াৰ কৰি দিয়া 7 স্কয়াৰ মাইনাস কি হ'বগে a স্কয়াৰ - b স্কয়াৰ মানে √7 হোল স্কয়াৰ √7 হোল স্কয়াৰ তেনে হলে কি হ'ব তোমালোকে চোৱা 7 × 7 = 49 49 মাইনাস √স্কয়াৰ কেনসেল গুচি গলে থাকিব 7 এটা 49 পৰা 7 গলে আমাৰ এনসাৰটো কিমান হ'বগে অপচন এ টো হ'ব 42 এনেকুৱা কোৱেশ্চনবোৰ তোমালোকে এনেদৰে সলভ কৰিবলৈ চাবা এটা 6 নম্বৰটোত চোৱা এটা সংখ্যাৰ দশমিক বিস্তৃতি ড্ৰেছ হলে সংখ্যাটো অপৰিমেয় সংখ্যা হ'ব এই দশমিক বিস্তৃতি কি হলে অপৰিমেয় সংখ্যা হ'ব তোমালোকে চোৱাচোন এতিয়া চোৱা পৰিসমাপ্ত যদি হয় তেতিয়া হলেতো অপৰিমেয় সংখ্যা নহয় অবিৰত হলেও নহয় পৰিসমাপ্ত পুনৰাবৃত্তি হলেও নহয় এইখিনি পৰিমেয় সংখ্যা হ'ব কিন্তু অবিৰতি বা অপুনৰাবৰ্তিত যদি হয় তেতিয়া হলে কি হ'ব এটো এটা অপৰিমেয় সংখ্যা হয় তেনে হলে আমাৰ অপচন ডি টোৱে হ'ব শুদ্ধ উত্তৰ এতিয়া মই তোমালোকক ইয়াৰ পিছৰ কোৱেশ্চন চলে আহিছো এতিয়া কৈছে 256 হোল ব্ৰেকেটত আছে 1/2 এটো আমি যিখিনি সূচক আৰু ঘাতৰ যিখিনি সূত্ৰ এই সূচক আৰু ঘাতৰ সূত্ৰখিনি তোমালোকে চাব লাগিব সেই তোমালোকে সূত্ৰখিনি মুখস্থ কৰিবা আৰু তোমালোকে এই সূত্ৰখিনি বুজি লবা এতিয়া চোৱা ইয়াৰ আনসাৰটো কি হ'ব 7 নম্বৰ আনসাৰটো কি হ'ব তোমালোকে যদি এটো কৰিছোৱা 7 নম্বৰ আনসাৰটো পাবা অপচন ডি টো পাবা ইয়াৰ উত্তৰটো এতিয়া 8 নম্বৰ কোৱেশ্চনটোত চোৱা কি কৈছে 6 + √25 - √25 এটো কৰিলে তোমালোকে কি পাবা এতিয়া 8 নম্বৰ কোৱেশ্চনটোত তোমালোকে এটো পৰিমেয় সংখ্যা হয় নে নহয় সুধিছে তোমালোকে এটা কথা চোৱা যেহেতু এটা বস্তু তোমালোকে দেখিছা ইয়াত
√25 আৰু 25 এইকেইটা যদি কেনচেল গুচি যায় তেতিয়াহ'লে কি হ'ব এতিয়া এইকেইটা যদি কেনচেল গুচি যায় থাকিব 6 গতিকে এইটো এটা কি হ'বগে এইটো পৰিমেয় সংখ্যা হয় নে নহয় বুলি ক'লে আমি কি বুলি ক'ম অপচন বি টোলৈ যাম কাৰণ এইটো এটা কি পৰিমেয় সংখ্যা 6 টা পৰিমেয় সংখ্যা আমি পৰিমেয় সংখ্যা কাক কওঁ যিবিলাক সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ তেনেবিলাক সংখ্যাকে আমি কি সংখ্যা বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ এটা তোমালোকে পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা এইখিনি তোমালোকে চাব লাগিব বা জানিব লাগিব কাৰণ তোমালোকে কনসেপ্ট বেসডত পঢ়িব লাগিব আজিকালি কাৰণ তোমালোকে অকল এমসিকিউ চাই গলে বা এমসিকিউ প্ৰেক্টিস কৰি গলে নহব যদি তোমালোকে কনসেপ্টটোৱে বুজি নোপোৱা এটা 9 নম্বৰ কোৱেশ্চনটোত চোৱা ইয়াত কৈছে যদি পাই এটা অপৰিমেয় সংখ্যা তেনে 5 পাই কি হ'ব কৈছে এটা এটো কি হ'ব পৰিমেয় সংখ্যা হ'ব নে তোমাৰ পূৰ্ণ সংখ্যা হ'ব নে সমতুল্য সংখ্যা হ'ব নে অপৰিমেয় সংখ্যা হ'ব এটো অপৰিমেয় সংখ্যা হ'ব নিশ্চয় তোমালোকে এটো গম পাইছা কিয় হৈছে যদিও পোৱা নাই তোমালোকক নেক্সট ভিডিওত তোমালোকক জনাই দিম কাৰণ মই যদি এইখিনি বেছি এক্সপ্লেইন কৰি থাকো ভিডিওটো বেছি দীঘল হৈ গৈ থাকিব এতিয়া 10 নম্বৰ কোৱেশ্চনটোত চোৱা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা এটা স্বাভাৱিক সংখ্যা কাক কয় যিবিলাক সংখ্যা আমি হিসাব বা গণনা কৰিব পাৰো তেনেবিলাক সংখ্যাকে আমি স্বাভাৱিক সংখ্যা বুলি কওঁ তেনেহলে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো আমি কি কম একেবাৰে সৰু স্বাভাৱিক সংখ্যাটো হ'ব 1 নিশ্চয় তোমালোকে জানাই চাগে এটো কোৱেশ্চনছ আনসাৰ এতিয়া চোৱা 11 নম্বৰ কোৱেশ্চনটোত চোৱা এটা x * y = y * x এটা ক্ৰম বিনিময় বিধি তাৰ পিছত ইয়াৰ পিছত আছে 0.301300130013 এটা অপৰিমেয় সংখ্যা তাৰ পিছত অপচন 3 টোত কৈছে √x এটা পৰিমেয় সংখ্যা যেতিয়া x বাস্তৱ সংখ্যা হয় আইভিত কৈছে এটা অপৰিমেয় সংখ্যা দশমিক বিস্তৃতি অবিৰত অপুনৰাবৰ্তিত এটা কোনটো শুদ্ধ হয় ইয়াৰ কেৱল 1 আৰু 2 এ শুদ্ধ কেৱল 4 নম্বৰটো শুদ্ধ কেৱল 3 টো শুদ্ধ আটাইকেইটাই সত্য বুলি ডিটোত কৈছে এটা কোনটো এ বি সি ডি কোনটো শুদ্ধ হ'ব এতিয়া ইয়াৰ উত্তৰটো হ'ব অপচন ডি আটাইকেইটাই ইয়াৰ কি হ'বগে সত্য হ'ব কাৰণ আমি জানো যে কি আমি কি জানো আমি যদি দশমিক বিস্তৃতি যদি অপুনৰাবৰ্তিত হয় তেতিয়াহ'লে হেতু অপৰিমেয় সংখ্যা বুলি জানো বাকি কিটা আমি জানো ক্ৰম বিনিময় বিধি কেনেকৈ হয় কি হয় কিনি গুটেখিনি জানোই আমি আগৰ ক্লাছত তোমালোকে পাই আহিছা ইয়াৰ পিছতো চোৱা 12 নম্বৰ কোৱেশ্চনটোত চোৱা 6 আৰু 5 ৰ মাজত তিনিটা পৰিমেয় সংখ্যা উল্লেখ কৰা এটা ইয়াৰ মাজত যদি পৰিমেয় সংখ্যা উলিয়াবলৈ হয় তেনেহলে আমি কি কৰিব লাগে আমি সৰ পৰিমেয় কৰা টাইপত কৰিলো তোমালোকক হৈ যাব আৰু যদি তোমালোকে এটো নাজানা তোমালোকক মই নেক্সট ভিডিও বনাই দেখাই দিম আজি কাৰণ ভিডিওটো দীঘল হ'ব কাৰণে মই কাৰো কোৱেশ্চনছ কভাৰ কৰিব লাগিব সেই কাৰণে মই ইমান তোমালোকক এক্সপ্লেইন আজি নকৰো এতিয়া ইয়াৰ আনসাৰটো কি হ'ব চোৱাচোন তোমালোকে ইয়াৰ আনসাৰটো হ'ব এটো হ'ব নহয় তোমালোকে চোৱাচোন এটো হ'ব নহয় এটো নহয় বি টো নহয় ইয়াৰ আনসাৰটো কি হ'বগে ইয়াৰ আনসাৰটো হ'ব অপচন সি হ'ব কাৰণ আমি ইয়াক আমি কি লিখিব লাগে পৰিমেয় সংখ্যা মানে p/q আৰ্হিত প্ৰকাশ কৰিব লাগিব ইয়াৰ মান কিটা কি হ'ব লাগিব ইয়াৰ সমান হ'ব লাগিব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিলৈ মই 12টা কোৱেশ্চনছে তোমালোকৰ মাজত দিবলৈ চেষ্টা কৰিলো পৰৱৰ্তী সময়ত তোমালোকক 45 টা এমসিকিউ লগতে কেনেকৈ এক্সপ্লেইন কৰিব পাৰি বা ফুল লেন্থ ভিডিও তোমালোকৰ মাজলৈ লৈ আহিম গতিকে তোমালোকে আমাৰ এই পৰিয়ালৰ মাজত বা আমাৰ এই পৰিয়ালৰ লগত জড়িত হৈ থাকা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিয়া আৰু তোমালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা